জেমো আহি গ'ল খাবলৈ কাৰণে জেম কেনেকুৱা লাগিছে খাই জেম কাজিয়া লাগে বহুত কাজিয়া লাগে খাওঁতে মানে ইয়াক খাবলৈ নিদিয়ে মানে জিনিক খাব নিদিয়ে জেমে হাই গাইজ কি খবৰ এইটো আমাৰ হ'ল জেম আৰু জিনি তলত আছে ইমান বদমাছ নহয় ইহঁতে মানে খালি বদমাছি কৰি থাকে আৰু মোৰ বিচনাত আহিবৰ কাৰণে মানে পুৰা ৰেডি আৰু এইটো আমাৰ সিদিনাখন পুৰা ভালদৰে দেখাও নহ'ল আৰু জিনি সিহঁতক আজি ফাৰ্ষ্ট টাইম মানে মাছ খুৱাম খাই নে নাখায় নাজানো কিন্তু তো খুৱাব চেষ্টা কৰিম আৰু খাবতো লাগে কাৰণ গাখীৰতে ভালকৈ নাখায় গাখীৰৰ বিস্কুট মানে খায় আৰু এৰি এৰি দিয়ে তাৰমানে সেইকাৰণে আজি শুকান মাছ আনিছোঁ মই ইয়াৰ খুৱাবৰ কাৰণে সিহঁতক মই মানে শুকান মাছৰ স্মেলটো ইমান ভাল নালাগে আৰু এইটো হ'ল ৰ'দত শুকোৱা মানে যিটো চৌকাত শুকোৱা এইটো খাই পেলাই মজা হয় এয়া জিনি মাছ খাই আছে খাইছে দেখোন বৰ ধুনীয়াকৈ খাইছে আৰু জেম আহি পোৱা নাই জেম কম জেমে আহিলে খাব আৰু কেনে লাগিছে খাই জিনি খা ভালদৰে খা শুকান মাছটো অকণমান ডাঙৰ হ'ল গাইছ মই আনিব লৈছিলোঁ সৰুটো খাব পাৰিব সিহঁতে জেমো আহি গ'ল খাবলৈ কাৰণে জেম কেনেকুৱা লাগিছে খাই জেম কাজিয়া লাগে বহুত কাজিয়া লাগে খাওঁতে মানে ইয়াক খাবলৈ নিদিয়ে মানে জিনিক খাব নিদিয়ে জেমে জিনি খোৱা হ'ল এতিয়া জেমে খাই আছে আৰু গাইছ ঠাণ্ডা কেনে পৰিছে কেইদিন বহুত ঠাণ্ডা একদম মানে তামাম ঠাণ্ডা মই একেবাৰে টুপি চুপি মাৰি লৈছোঁ আমাৰ ইয়াত মানে ইমান বতাহ মানে মানে এয়া চাব পাৰে পুৰা মানে বতাহে বতাহ আৰু মানে থাকিবই নোৱাৰি ইমান ঠাণ্ডা তো মই আৰু মানে টুপি চুপি মাৰি লৈছোঁ আৰু মানে অকণমান চৰ্দি ভাৱ হৈ আছে আৰু যিহেতু কৰোণাৰ বতৰ অকণমান চৰ্দি হ'লে মানুহ ভাবিব যে ইয়াৰ মানে কৰোণা হ'ল আৰু ই মানে খতম আৰু গ'ল আৰু তো সেইকাৰণে ৰিস্ক কিয় লওঁ আৰু গৰম পানীটো ইউজ হয়ে আমাৰ ঘৰত মানে গা ধোৱাৰ পৰা খোৱালৈ গোটেইখিনি আৰু মই এইকেইদিন জিমো যাব পৰা নাই গাইছ কাৰণ বহুত দিন জিম যোৱা নাই আৰু জিম যাবলৈ মানে মনে হোৱা নাই আৰু একেবাৰে প্ৰিপেয়াৰ হৈ পেলাই যাব লাগিব কাৰণ বেগ চেগ তাৰপিছত জোতা ক'ত আছে ক'ত নাই এইবিলাক ঠিক কৰি তাৰপিছত যাম আৰু গাইছ এটা কথা আজি আমাৰ মায়ে ফাইনেলি ভেকচিনৰ ড'জ ল'ব গৈছে ইমান দিন আগৰ পৰা কৈ আছিলোঁ ল এতিয়া যে শ্বপিং মলত যাব নাপায় মানে ক'তো যাব নাপায় আৰু সেইটো কাৰণে ল'ব গৈছে আহি পাই অৱস্থা কি হ'ব দেখুৱাম বাৰু তাৰপিছত এতিয়া মই আছোঁ আৰু জেম জিনি আছে ধুনীয়াকৈ তাৰপিছত মই অলপ আগতে চাহ তাহ খাই পেলাই উঠিলোঁ দুপৰীয়া ভাতটো আজি ময়ে বনাব লাগিব কাৰণ মাৰতো ভেকচিন লৈ পেলাই অৱস্থা বেয়া হ'ব যিহেতু ময়ে বনাব লাগিব একো নাই বনাম বাৰু চিম্পল বনাই থৈ দিম কণী বনাওঁ নেকি কণী নাই ঘৰত খতম হৈছে আনিব যাব লাগিব মোৰ আৰু আমাৰ ইয়াৰ পৰা বহুত মানে তলত হয় মানে অকণমান দূৰত হয় দোকানটো পাহাৰত যিহেতু তো চাওঁচোন গোটেই ৰুমটো মানে লেতেৰা হৈছে মই ঝাৰু লৈ লৈছোঁ অকণমান মানে ৰুমটো ঝাৰু মাৰি দিওঁ আৰু এই মেকুৰীকেইটাই মানে বহুত লেতেৰা কৰে মেকুৰীৰ কথা আৰু কিনো কম বহুত লেতেৰা মানে মেকুৰী কুকুৰ আৰু লেতেৰাই আৰু একদম সিহঁতে মানে শান্তি নালাগে আৰু ৰুমটোত মই দিনটো কিমানবাৰ ঝাৰু মাৰিব লাগে 3বাৰ 4বাৰ 5বাৰ 6বাৰ মানে মই থাকিলে মানে ঝাৰু মাৰি থাকোঁ আমাৰ মাও মাৰে মই নাথাকিলে মায়ে মাৰে মই থাকিলে মই মাৰোঁ মাৰিবতো লাগিবই মেকুৰী ৰাখিলে আৰু এইফালে ইমান বতাহ জাবৰ ফুৰাকো মানে জেম আৰু জিনিক চাওক পুৰা মোৰ বিচনাত মানে উঠি লৈছে আৰু উঠি লৈ পেলাই এতিয়া উৎপাত কৰিব ধামাকা কৰিব সিহঁতে জেম জিনি বিচনাত উঠিছ খাই লৈছে একদম পুৰা একদম পেট ফুল এতিয়া শুব আৰু সিহঁতে দুইজনে আৰু খেলি ইমান উৎপাত কৰে সিহঁতে মানে বা মুখ চাফা কৰিছে কি ধুনীয়াকৈ গাইছ চাওক চাই পেলাই মানে পুৰা মানুহৰ নিচিনা আৰু কিন্তু মানে খেলবোৰ চাই পেলাই বহুত ভাল লাগে আৰু ফান হৈ থাকে এটা এইটো মোৰ কাপোৰটো ইয়াতে থোৱা আছে চাইড কৰি দিওঁ এতিয়া মোৰ গাৰু টানিব ধৰিছে জিনি গাড়ী টানি আছ জিনি আৰু জেমে ওপৰত উঠিছে গাড়ীৰ একেবাৰে ইহঁতৰ মানে দিনটো খালি এইবোৰে কৰি থাকে আৰু বদমাচি কৰি থাকে মোৰ গাৰু নাখাবি নহ'লে পিটিম তহঁতক মাছ খাই কেনেকুৱা লাগিছে জেম মাছ খাই ভাল লাগিছেনে জেম এফালে চা জেম জিনি আৰু জেম পুৰা লাগি গৈছে আৰু
কণী আনিব পঠাই দিলোঁ এজন মানুহক আৰু ঘৰৰ ওচৰত আহি পালে আৰু মই বনাম আৰু মানে এতিয়া বাজিলে 11টা আমি এনেই 1-2টা বজাত খাওঁ তো আহি পালে মই ধুনীয়াকৈ বনাম কণী আৰু আলুকে বনাম আৰু অলপমান মানে জ্বলা চলা দি পেলাই আৰু মানে মই আৰু জ্বলা আৰু মছলাটো খাই বহুত ভাল পাওঁ আৰু কিছুমান মানুহে মোৰ আঞ্জাটো খাই পেলাই আৰু মাংস চাংস খাই পেলাই মানে থাকিব নোৱাৰে মানে ইমান জ্বলা মানে কয় আৰু মানে বহুত জ্বলা আৰু জেমা বিছনাত উঠিবি বিছনাত উঠিব চাই আছে জেনি আহি গ'ল খেলবোৰ চাই মজা লাগে গাইছ মই 2টা আনিছোঁ এইটো কাৰণে এটা থাকিলে মানে অকণমান বৰিং হৈ যাব অকলে অকলে বেয়া পাব সেইকাৰণে 2টাকে আনিছোঁ এই মোৰ তলত পাৰা এখন বেয়া কৰি পেলাইছে সিহঁতে সিহঁতৰ মুখত যি আহে মানে চব কুটি দিয়ে গাইছ কণী আহি গ'ল ইয়া কণী ব্ৰেড গাখীৰ তো এতিয়া মই কণী আঞ্জা বনাম আৰু মা এতিয়ালৈকে আহি পোৱা নাই গৈছিলে 10টা বজাতে এতিয়া 12টা বাজিলে 12টা নহয় 12:30 বাজিলে আহি পোৱা নাই মই এতিয়া কণী আঞ্জাটো পটাপট বনাই লওঁ তাৰপিছত মই গা ধুবলৈ গৰম পানী হ'ব দিম তাৰপিছত লগ পাই আছোঁ ভেকচিন লৈ কেনেকৈ লাগছে ভেকচিন লৈ ভেকচিন ল'লে না নাই পিছত মানুহটো আছোঁ বা ভাগৰ লাগি গৈছে এইখিনি আহোঁতে ফোন কৰি আছে লৈ যাই আছে টেষ্ট পৰীক্ষা কৰিছে তাৰমানে লোৱাই নাই নহ'লে ইমান দিন হৈ গ'ল গাইছে সেইকাৰণে ইয়াতে মানে লোৱা নাই আগতে এতিয়া আৰু কোভিড টেষ্ট ল'ব আৰু অমিক্ৰন টেষ্ট এটা নতুনকৈ আহিছে নেকি কিবা এটা টেষ্ট সেইটো টেষ্ট ল'ব তাৰে পিছতহে ভেকচিন দিব চাগে মানে এতিয়া কোভিডৰ মানে বহুত প্ৰভাৱ হৈ গৈছে মানে বহুত বেয়াকৈ হৈ গৈছে সেইকাৰণে এইটো আগৰ পৰা কৈ আছিলোঁ লোৱা নাই গাইছ এতিয়া কি কৰিম আৰু মোৰ পানী গৰম হৈ আছে মই কণী আঞ্জাটো পটাপট বনাই লওঁ আৰু এয়া কণী ভাজি আছোঁ আঞ্জা বনাবৰ কাৰণে আঞ্জা বনাওঁ আৰু সৰু মাছ আনিছে সৰু মাছ বাচি আছে ভেকচিন চেকচিন নলৈ পেলাই এটা মাছ ভাজি আছে আৰু ৰাতি মাছ খাব আৰু মেকুৰীকেইটা ওচৰত পুৰা হেৰি কৰি আছে মই একেবাৰে গা পা ধুই পুৰা ৰেডি আৰু মূৰ ধোৱা নাই আজি কাৰণ মূৰ ধুব লগা হোৱা নাই তো এতিয়া ভাত খাম আৰু মায়ে ভাত বাঢ়িছে এয়া চাটনি বনাইছে ধনীয়া চাটনি আৰু মই যিটো কণীৰ আঞ্জা বনাইছিলোঁ সেইটোৱে আৰু সেইটো দিয়ে খাব লাগিব আজি এয়া ভাত বাঢ়ি দিলে মায়ে এইটো মই বনোৱা কণী চব্জি এইটো মাছ যিটো আনিছিলে ভাজি বনাইছে আৰু এইটো চাটনিটো আৰু গৰম পানী লৈ লৈছোঁ ইয়াতে বহিম আৰু ধুনীয়াকৈ খাম মেকুৰীটো চাওক গাইছ কি কৰি আছে একদম বদমাচি কৰি আছে আমাৰ ঘৰত আলহী আহিছে আজি আলহী ভাত খাব আৰু এইটো আমাৰ জেম আৰু এইটো জিমি লাষ্টত ময়ে খাওঁ আৰু সিহঁতে অলপমান দেৰিকৈ খাব মানে বাঢ়ি আছে মায়ে লাহে লাহে আৰু এতিয়া মই খাই চাওঁ চাটনিটো বা কেনেকুৱা বনাইছে মায়ে নাজানো আৰু ভালেই বনাইছে চাগে সম্ভৱ খাওঁ আৰু খাব লৈছোঁ কণী আঞ্জাত অকণমান জোল বনাইছোঁ কাৰণ জোল বনালে ভাল খাবলৈ তো খাই লওঁ গাইছ খাই লৈ পেলাই লগ পাইছোঁ খোৱা বোৱা হ'ল গাইছ একেবাৰে মানে পেটটো ফুল হৈ গ'ল মানে বহুত ভোক লাগিছিলে তো বহুত ধুনীয়াকৈ খালোঁ আৰু এতিয়া মায়ে খাই আছে মায়ে চবকৈ লাষ্টত খায় কাৰণ সকলো দিয়া চিয়া হোৱাৰ পিছত আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই সকলোৱে ভাল পালে নেক্সট ব্লগত লগ পাম আৰু আমাৰ জেম জিমি এইটা জেম জিনি বাই বাই দি দিয়া জেম জিনি বাই 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 তো জেম জিমিও বাই বাই দিলে এনেকুৱাই ঘৰুৱা ব্লগ পাই থাকিব আৰু কাৰণ যিহেতু কৰোণাৰ টাইম হয় কৰোণা টাইমত ইমান বাহিৰত যোৱা নহয় মাজে মাজে যাম বাৰু ইমান সদায় নহয় তেনেহ'লে আজিলৈ বাই ফ্ৰেণ্ডছ বাই